নমস্কাৰ। আজি আমাৰ ষ্টুডিঅ'ৰ লাইভত আছে মিষ্টাৰ হকাধোৱা হাজৰিকা। আজি তেওঁৰ পৰা জিমৰ বিষয়ে জানিব বিচাৰিম। নমস্কাৰ হকাধোৱা হাজৰিকা। হয়, নমস্কাৰ। আপুনি জিম কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে? মই কেঁচুৱাৰ পৰাই জিম ষ্টাৰ্ট কৰিছোঁ। বাপৰে, কিয় ইমান সৰুৰ পৰা জিম ষ্টাৰ্ট কৰিছে? সৰুতে মোৰ স্বাস্থ্য খুবেই বেয়া আছিলে। বহুত মানুহে মোক কলা ল'বলৈ টান পাইছিল। তাৰপিছত মই এদিন ভাবিলোঁ, বোলে মই যেতিয়া জিম ষ্টাৰ্ট কৰি দিলোঁ, তেতিয়া মোৰ স্বাস্থ্যটো ভাললৈ আহিল। তাৰপিছত মানুহে মোক মাটিতেই থাকিব নিদিয়া হ'ল। সকলোৱে কলা লৈ থকা হ'ল। আপোনাৰ দিনটোৰ খাদ্যৰ তালিকা মই কেনেকুৱা? ৰাতিপুৱা শুই উঠিয়ে কাটা বিস্কুট 2খন, কুকিজ 2টা আৰু এই লাল চাহ একাপ মই ৰাতিপুৱা ঠিক 9 বজাত খাওঁ আৰু তাৰপিছত দুপৰীয়া ঠিক 12টামান বজাত মই বোকা চাউল নহ'লে চিৰা এবাতি থাকিব, তাৰ লগত আঠিয়া কল এটা থাকিব আৰু এটা ঘোঁৰাৰ ডিমাৰ আমলেট মই দুপৰীয়া 12টা বজাত এইটো খাওঁ। 4টা বজাত আধা লিটাৰ গাহৰিৰ গাখীৰৰ লগত প্ৰ'টিন পাউডাৰ মিহলাই খোৱা হয়। আৰু ৰাতি 9 বজাত মোৰ ৰাতিৰ আহাৰত ভাত থাকিব, ক'লা কচুৰ ভাজি থাকিব, মাহৰ দালিৰ লগত ভেন্দি মিহাল আঞ্জা থাকিব, অকণমান গাহৰি মাংস থাকিব আৰু এই ৰাজহাঁহৰ কণী 2টা আমলেট থাকিব। এইখিনিয়ে মোৰ দিনটোৰ খাদ্যৰ তালিকা। আপুনি দিনত কেইবাৰ জিম কৰে? মই দিনত 2বাৰকৈ জিম কৰোঁ। ৰাতিপুৱা এবাৰ আৰু আবেলি 4:30টামান বজাত এবাৰ। দিনত 2বাৰ হয়। আপুনি ক'ৰ জিমত প্ৰশিক্ষণ লৈ আছে? মই বৰ্তমান 6গাঁৱৰ বিগ বইজ জিমত প্ৰশিক্ষণ লৈ আছোঁ। তাতে ট্ৰেইনাৰ যজ্ঞু ছাৰ আছে। মোক যজ্ঞু ছাৰে শিকাই আছে বৰ্তমান। আপুনি জিম কৰাৰ আগে আগে কি খাই জিম কৰে? আগত কিবা খাই লয়নে জিম কৰাৰ আগত? মই জিম কৰাৰ আগে আগে আঠিয়া কল এটাকৈ খাওঁ। প্ৰথম অৱস্থাত মই আঠিয়া কলটো খোৱা নাছিলোঁ। যেতিয়া মই এই ৱেট দানিছিলোঁ, তেতিয়া মোৰ পিছফালেৰে অকণমান তিৰকা গৈছিল। ৱেটৰ কণ্ট্ৰলটো মই ৰাখিব পৰা নাছিলোঁ। তেতিয়া যজ্ঞু ছাৰে মোক পৰামৰ্শ দিছিলে, জিম কৰাৰ আগত কল এটা খাব দিছিলে, আঠিয়া কল। তেতিয়াৰ পৰাই মোৰ এই প্ৰব্লেমটো ছল্ভ হৈ গৈছিল। মই এতিয়া ৱেট 30-40 কিলো আৰামছে দানিব পাৰোঁ, মোৰ কোনো প্ৰব্লেম নাই। আপুনি নতুন জিম কৰা মানুহখিনিক আপুনি কিবা ক'ব বিচাৰে নেকি? মই নতুন জিম কৰা ল'ৰা ছোৱালীখিনিয়ে ক'ব বিচাৰোঁ, আপোনালোকে জিমলৈ আহক, খাদ্যখিনি সুচাৰুৰূপে মেইনটেইন কৰক, বিগ বইজ জিমত আহক। তাত প্ৰশিক্ষণ যজ্ঞু ছাৰ আছে। যজ্ঞু ছাৰে আপোনালোকক ভালদৰে শিকাব। মোকো তেখেতে শিকাইছে এইখিনিলৈকে। তেখেতৰ তত্ত্বাৱধানতে মই আজি ইমানখিনি বডি বনাইছোঁ। আৰু আহক, আপোনালোকেও ফল পাব। আপোনালোকে বডিটো বনাই লওক। আপুনি ক'ৰবাত গ'লেও চলা তলা নিপিন্ধে নেকি? আজি আপুনি ষ্টুডিঅ'ত চলা তলা নিপিন্ধাকৈ আহিছে। ইমান টকাৰ খাদ্য খাওঁ, ইমান কষ্ট কৰি জিম কৰোঁ, পাউডাৰো কিমান টকাৰ খাওঁ। যদি খাই কিনে মই ইমানখিনি বডিটো বনালোঁ, যদি বডিটো বনাৰ পিছত মই চলাটো পিন্ধি দিওঁ, তেতিয়া মোৰ মানুহে বডিটো দেখাই নাপাব দেখোন। মই ইমান টকা খৰচা কৰাৰ অৰ্থ কি? চলাটোতো মোৰ পইচা যায়েই। গতিকে মই চলাটোৰ পইচা আজি মই 2 বছৰৰ পৰা মই চলাই কিনা নাই। কোনো উৎসৱ পাৰ্বণত মই চলাই কিনা নাই, কাৰণ চলাটোৰ পইচাটো মই খাদ্যৰ নামতে ধৰি দিওঁ। ধন্যবাদ।
মিষ্টাৰ হকাধুৱা হাজৰিকা। আজি ইমানখিনি আপুনি টাইম দিলে, আজি নজনা কথা বহুতো জনালে, তাৰ বাবে আপোনালৈ ধন্যবাদ থাকিল। ধন্যবাদ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।